सान एनजिअनि गेदेर बाखनायथाव खामानि। भारत उदांस्रिनि 75 बोसोरनि उनावबो सोरखारनि जौगा मावबिथांखिया मोनहासयै लामाखौ सान एनजिअनि अनसायनाय नोजोर। थांनाय 2015 मायथाइनि 29 सेप्तेम्बराव दाफुंनाय सान एनजिअआ उदालगुरि जिल्लानि गुबुन मोनसे गोख्रों मख'जाथाव आरो समाज सिबियारि आफाद। जि आफादा बोसोरफ्रोमबो बेसर, मेसें बोथोरनि बायदि मैगं बायदि आबाद खालामनानै एनजिअआ गावसुंथा जानायजों लोगोसे ओनसोलनि माखासे खामानि गैजायै सेंग्राफोरखौ खामानि होनानै मोनसे मोजां बिदिन्थि दिन्थिनायजों लोगोसे गुबुन गुबुन समाव सांग्रांथि आरो समाज अनसायनाय हाबाफारिजों गोबां बिहोमा होबोदों। बिदि मोनसे मख'नां खामानि महरै दिनै सान एनजिअआ उदांस्रिनि 75 बोसोरनि उनावबो सोरखारनि जेबो मोनसे जौगा बिथांखिया मोनहासयै मोनसे थांनो हायै लामाखौ थांलाय फैलाय खालामनो हानाय बायदि बानायना होनाय खामानिया बाखनायथाव। उदालगुरि जिल्लानि 64 नं फानेरि बिधानसभा बियाबनि सिङाव थानाय दारगाघाट गामिनिफ्राय गुमारा, मौगाव आरो थंग्लासिम थांनो हानाय लामाया गाज्रि हालोदनि थाखाय दावबायारिफ्रा गोबां खस्थ' आरो दुखु सहायनो गोनां जाबोनाय थासारिखौ नुनानै सान एनजिअआ जेसिपि लाबोनानै लामाखौ फेहेरनाय आरो हाग्राफोरखौ स्रां खालामनानै होदों। सान एनजिअआ गावनि फुजिदों लामाखौ रायजो राजाफोरनि थाखाय फाहामना होनायनि जाहोनाव ओनसोलनि रायजो राजाया गोजोननाय फोरमायदों आरो साबायखर बावहरदों एनजिअनिसिम। लोगोसेनो सान एनजिअआ लामाखौ पाक्का खालामनांगौनि थाखाय बिफानारि खुंथायजों सावरायलायना थाबैनो बानायनायनि राहा लामा खालामना होगोन होनना रायजोफोरनि सिगाङाव फोरमायदों। सान এনজিও এটা আমার আছে 2015 চনত 29 সেপ্টেম্বৰ আমি এইটো গঠন কৰিছিলোঁ। উদ্দেশ্য এনেকুৱা মহৎ আছিল কি আমাৰ অঞ্চলত চৰকাৰীভাৱে যিমান ৰাস্তা ঘাট দলং নিৰ্মাণ কৰি দিলেওতো গাঁৱে ভূঞে কিছুমান মানে এনেকুৱা ৰাস্তা বনাই দিব নোৱাৰে। সেইকাৰণে আমি যাতে চৰকাৰৰ লগতে আমিও सान एनजिও হিচাপে গাঁৱে ভূঞে যোৱা ৰাস্তা দলং বা আমি কাষৰীয়া জংঘলবিলাকক কাটি পেলাই যাতে আমি এটা স্বচ্ছ কৰি পেলাই ৰাইজৰ যাতায়াতৰ মানে যাতে অসুবিধা নোহোৱাকৈ যাব পাৰে বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বা ব্যৱসায়ীসকলে যাব পাৰে ইয়াৰ কাৰণে আমি এইটো উদ্দেশ্য লৈ পেলাই এইটো কৰিছিলোঁ। আৰু লগতে আমাৰ মানে অঞ্চলত যথেষ্ট খেতিয়ক আছে, যেতুকে আমাৰ অসমখন বা আমাৰ বিটিআৰখন খেতি নিৰ্ভৰ দেশ হিচাপে আমি আশা কৰিলোঁ বা আমি এটা উদ্দেশ্য ল'লোঁ। আমি দুখন পিছে চাকৰি বাকৰিটো চবেই নাপায়। আজিৰ দিনতো পঢ়া শুনা লেখা পঢ়া বহুত কৰিলেতো চাকৰি বাকৰি নাপায়। সেইকাৰণে আমি প্ৰথমতে আমি 12 জন আছিল আমাৰ এইটো গ্ৰুপটো, এতিয়া বঢ়াই গৈ পেলাই আমাৰ 20 জন হৈছেগৈ। পাছত আমি কি কৰিলোঁ যে আমি আলোচনা কৰিলোঁ আমি কেবিনেট পৰ্যায়ত আমাৰ বাপন বসুমতাৰী সভাপতি, মই ছেক্ৰেটাৰী আৰু বাকীকেইটা আমাৰ সদস্য, আমাৰ টোটেল এতিয়া বৰ্তমান 20 জন আছে। ইয়াৰ যোগেদি আমি কি কৰিলোঁ 80 বিঘা আমি সৰিয়হ খেতি কৰিলোঁ আৰু 15 বিঘা আমি আলু খেতি কৰিলোঁ প্ৰথমৰ কাৰণে। আৰু লগতে আমি বৰ্তমান আপোনালোকে দেখা পাইছে এই অঞ্চলত আমি 66 বিঘা মাটি মাকৈৰ কাৰণে আমি মাটি প্ৰস্তুতি কৰি বৰ্তমান 60 বিঘা আমি পেলোৱা হৈছে। কেইদিনমান পিছত এইটো দেখা পাব আপোনালোকে। আৰু এতিয়া আমি লগতে উইভিং ছেক্টৰটো লৈছোঁ, হেণ্ডলুম এণ্ড টেক্সটাইলটো, আৰু ইয়াৰ যোগেদি আমি এইবিলাক হেৰি কৰি পেলাই নিজাববীয়াকৈ নিজা টকা পইচা খৰচ কৰি যথেষ্ট শিপিনীসকলক আমি কিবা এটা জীৱনটো নিৰ্বাহ কৰাৰ কাৰণে সহজতে যাতে ঘৰতে থাকি অনাই বনাই ক'তো যাব নলগাকৈ চলোৱা পাৰোঁ নেকি এইটো উদ্দেশ্য লৈ পেলাই আমি এতিয়া বৰ্তমান মাটিটো প্ৰস্তুতি কৰি আছোঁ। আৰু লগতে গাহৰি ফাৰ্ম, কটাৰী ফাৰ্ম আৰু ফিচাৰী ফাৰ্ম আৰু লগতে আমি অন্যান্য মানে হৰ্টিকালচাৰ বিভাগত এনেকৈ আমি হেৰি আশা কৰি পেলাই এই सान एनजिঅ'টো গঠন কৰা হৈছিল। দেখিছোঁ যিহেতু আজি পথটো সুচল কৰাৰ কাৰণে ব্যৱস্থা কৰিছে, এই ক্ষেত্ৰত আপোনালোকক আজিৰ পথটো সুচল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কিবা সাহায্য প্ৰদান কৰিছে নেকি আপোনালোকক? আমি তাৰমানে এনেকুৱা দুখ পালোঁ, এদিন আমি ইয়াতে আমাৰ খেতিখিনি চাব আহিছিলোঁ আমাৰ বাপন বসুমতাৰী আৰু মই, তেতিয়া বিৰাট দুখ লাগিল। আজি যেনিবা হয় এই সময়ত মানে আমাৰ এটা চৰকাৰ আছিল, তেওঁলোকে কি কাৰণে বা কৰিব নোৱাৰিলে বা ৰাইজেহে দুখাই নিদিলে নেকি, আমি দুখ পালোঁ। গতিকে আমাৰ ইয়াতে ভেৰগাং চাব ডিভিশ্যনৰ চিভিল এছডিঅ' দীপক ভূঞা ছাৰে আহিব আৰু আমাৰ বৰ্তমানৰ ডেপুটি চিফ গোবিন্দ ছাৰে আমাৰ খেতিখিনি চাবলৈ আহিম বুলি কোৱাৰ কাৰণে আমি নিজাববীয়াকৈ আমাৰ
20 জন সদস্য বা সদস্যাসকলৰ পৰা অলপ বৰমণি তুলি পেলাই এইখিনি আমি নিজাভাৱে আমি নিজেই ৰাস্তা জংঘল কাটিছোঁ আৰু লগতে যিহেতুকে ইমান ৰাস্তাটো আজিকালি লেবাৰো নাপায় বহুত কথা আছে গতিকে এইখিনি আৰু কোদালি দিওঁতো নোৱাৰে সেইকাৰণে আমি নিজাববীয়াকৈ আমাৰ খৰচা বহন কৰি JCB লগাই পেলাই আমি ৰাস্তাটো সমান কৰি আছোঁ চৰকাৰৰ পৰা কোনো আঠানা পইচা আমি লোৱা নাই পিছতহে ল'ম বুলি আমি ভাবি আহিছোঁ যদিহে চৰকাৰে যদি আমাক নজৰ কৰে আমাৰ যদি কথাবিলাক যদি ৰাইজৰ কাৰণে কয় যে মান্তি হয় তেতিয়া আমি আশাবাদী যে চৰকাৰে কিবা এটা অনুদান পালে আৰু বেছিকৈ আমি ৰাস্তাটো CC ব্লক বা কিবা মানে উন্নত জাতক কৰি দিম বুলি এটা আশা কৰি